वेलकम टू माई यूट्यूब चेनेल। मैं মানে बहुत दिन हल এটা কুকুৰ কিনিম বুলি ভাবি আছিলোঁ। তাৰপিছত বহুত খবৰ লৈ গম পালোঁ যে SR কেনেল বুলি এখন মানে ফাৰ্ম আছিল তেওঁলোকৰ। তাত মানে ভাবিলোঁ যে তাতে যাওঁ, তাত বহুত হেল্ডি কুকুৰ পোৱা যায় বোলে। বহুত খবৰ লৈ গম পালোঁ, সেইকাৰণে আজি আহিলোঁ এটা কুকুৰ পোৱালি কিনি নিওঁ বুলি। তাৰ কাৰণে আহিছোঁ। এতিয়া মানে কি কুকুৰ লওঁ তাকে আপোনালোকক দেখাওঁ, আহক চাওঁ কি কি কুকুৰ আছে। ইয়াত বহুত কুকুৰ আছে, মই আহি দেখিছোঁ। আপোনালোকক দেখাওঁ কি কি আছে, চাওঁ আহক। এতিয়া SR কেনেলৰ অ'নাৰৰ লগত আমি কথা পাতোঁ, আহক। এয়া আছে SR কেনেলৰ অ'নাৰ। ইয়াত আপোনালোক কি ব্ৰীডৰ কুকুৰ পোৱা যায়? আমাৰ তাত নৰ্মেলি গোটেইকেইটা ব্ৰীডেই পোৱা যায়। আপোনালোকে যোনটো ব্ৰীডেই বিচাৰে আমাৰ তাত সেইখিনি গোটেইকেইটা ব্ৰীডেই পাব। আৰু আমাৰ মেইনলি আমাৰ তাত আপোনালোকে যি পোৱালি পাব চব হোম ব্ৰিডিং পোৱালি, মানে আমাৰ অসমতে প্ৰডাকশ্যন হোৱা পোৱালি পাব। আৰু এনেকুৱাও নহয় যে আমাৰ ফাৰ্মতেই প্ৰডাকশ্যন হোৱা, কাৰণ আমাৰ তাত কুকুৰ বহুত কম আছে। এতিয়া বৰ্তমান আজিৰ দিনত 14টা কুকুৰ আছে মোৰ তাত। তাৰে 14টা কুকুৰে গোটেই বছৰ প্ৰডাকশ্যন নিদিয়ে। তো আৰু আমি এক বছৰ গেপ কৰিহে সিহঁতক মানে ব্ৰিডিং কৰাওঁ। তো আপোনালোকৰ ঘৰত ধৰি লওক মোৰ পৰা কোনোবাই ফিমেল ডগ এজনী ল'লে, তেখেতৰ ঘৰত পোৱালি হ'ল, সেইবিলাক পোৱালিও যোনবিলাক ভাল কোৱালিটি হয় আৰু পিয়'ৰ ব্ৰীডত থাকে, সেইবিলাক পোৱালিও আমি আনি চেল কৰোঁ। আৰু আজি মালিক আহিছে, তো মোৰ তাত বৰ্তমান মালিকক যোনটো ব্ৰীড লাগে মোৰ ঘৰত ষ্টক নাই, কিন্তু আছে মোৰ লগৰ মানে মানুহে ঘৰত মোৰ জাৰ্মান শ্বেপাৰ্ডটো দিয়ে মিটিং কৰাই লৈ গৈছিলে। জাৰ্মান শ্বেপাৰ্ডৰ পোৱালি আছে, তো তাক সেইটোৱে দিম। বাকী এনেই আমাৰ তাত থাকাত এতিয়া ইয়াতে আছে এইজনী আমাৰ গল্ডেন ৰিট্ৰিভাৰ হয়। এজনী গল্ডেন ৰিট্ৰিভাৰ হয়, তাই ফিমেল। এজনী আছে, তাৰপাছত এইপিনে আছে, এইটো হ'ল চিজু হয় আৰু এইটো হ'ল পম। এইটো কালচাৰ পম বুলি কয়। আৰু এনেকুৱা ব্ৰীড অসমত খুব কম আছে আৰু মানে মেল পোৱাই নাযায়। যদি কাৰোবাৰ কালচাৰ পম বা পম আছে বা যদি ভাল কোৱালিটিৰ জাৰ্মান স্পিচো আছে, ইয়াৰ সৈতে মানে মিটিং কৰাব পাৰিব। ই মেল হয়, ইয়াৰ সৈতে আমি মিটিং কৰাই থাকোঁ। সেইকাৰণে লৈ আহিব পাৰিব। আৰু তেতিয়া ইয়াৰ পোৱালি হ'লে সেয়া পোৱালিও আমিয়ে চেল কৰি দিম যদি কাৰোবাৰ ঘৰত পোৱালি হয়। আপোনালোকৰ ইয়াত ব্ৰিডিঙো কৰোৱা হয়? ব্ৰিডিং কৰোৱা হয়। কাৰোবাৰ ঘৰত যদি মেল থাকে তেতিয়াহ'লে আহিব পাৰে, আমাৰ ইয়াত মিটিং কৰাই দিব পাৰিম। আৰু সেইবিলাক মোৰ নাম্বাৰটো যিহেতু ইয়াত দিয়া থাকিব, তো মোক কল কৰিলে গোটেই প্ৰচিডিঅ'ৰটো কেনেকুৱা কি হ'ব গোটেইখিনি বুজাই দিম। আৰু আমাৰ তাত যি পোৱালি থাকিব চব অল অভাৰ নৰ্থ ইষ্ট ডেলিভাৰী আমাৰ পৰা এভেইলেবল থাকে, আপোনালোকে আহিব পাৰিব। ঠিক আছে। আৰু বেলেগ কি ব্ৰীড আছে আমি চাওঁ। ইয়াতে এইকেইটা হ'ল জাৰ্মান স্পিচ হয়, জাৰ্মান স্পিচৰ মেল। কাৰোবাৰ ঘৰত যদি জাৰ্মান স্পিচৰ ফিমেল আছে আমাৰ লগত ব্ৰিডিং কৰাবৰ কাৰণে ৰাখিব পাৰিব। আৰু আজি বিশেষকৈ বতৰটো মানে ডাৱৰীয়া, বৰষুণ হৈ আছে আমাৰ ইয়াতে, সেইটো কাৰণেহে আমি ইয়াত ৰাখিছোঁ। এনেই দিনত আমি এৰি দি থৈ দিওঁ। আৰু এইপিনে আছে এজনী চিজু আছে, তাইৰ পোৱালি দিছে, তাই সেইকাৰণে তাইক ইমান আমি এতিয়া নেদেখাওঁ। আৰু এইপিনে এইটো আছে ব্লেক জাৰ্মান শ্বেপাৰ্ড। তো এইটো ব্লেক জাৰ্মান শ্বেপাৰ্ড, তাই অলৰেডি পোৱালি দি গ'ল। আৰু এইটো চাইডে আছে এইকেইটা লেব্ৰেডৰ আছে, 3টা গল্ডেন ৰিট্ৰিভাৰ মেল আছে, জাৰ্মান শ্বেপাৰ্ড মেল আছে। কি ব্ৰীড হয়? এইটো চিজু হয়, এইটো চিজু মেল। কাৰোবাৰ তাত যদি চিজু ফিমেল থাকে লৈ আহিব পাৰিব। চিজু ফিমেল বা লাচা এপছো ফিমেল থাকিলে লৈ আহিব পাৰিব। আৰু আপোনালোকে ধৰি লওক আপোনালোকক যিটো ব্ৰীডে লাগে, বৰ্তমান মোৰ ঘৰত পোৱালি ষ্টক নাই, কিন্তু মোৰ হাতত না কমেও এতিয়া 20টামান পোৱালি আছে। জাৰ্মান শ্বেপাৰ্ড আছে, লেব আছে, গল্ডেন ৰিট্ৰিভাৰ পোৱালি আছে, চিজু পোৱালি আছে, চব আমাৰ মেলৰ সৈতে মিটিং কৰোৱা পোৱালিয়ে আছে। আৰু আমাৰ তাত যোনবিলাক পোৱালি পাব একদম হেল্ডি পোৱালি পাব, অসমতে হোৱা। আৰু এইকাৰণে বেমাৰ হোৱা চান্স একদম 99.9%ই কম। যিহেতু আমাৰ অসমত হ'লে কি হয়, ৱেডাৰটো ছেইম ৱেডাৰ হয়, সেইকাৰণে পোৱালি বেমাৰ নহয়। আৰু পোৱালি বেছি টাইম ট্ৰেভেল কৰিবও নালাগে এজন কাষ্টমাৰ ঘৰ পাবৰ কাৰণে। আৰু লগতে আমাৰ তাত পূৰা গেৰেণ্টি পাব, যদি আমি দিয়া পোৱালিটো আপোনাৰ ঘৰত কিবা কাৰণে ক্ৰছ হয়, তো আপোনালোকে আমাক পোৱালিটো ঘূৰাই দিব নালাগে, আপোনালোকৰ কমপ্লিট পে'মেণ্টটো আমি ৰিটাৰ্ণ কৰি দিম। আৰু লগতে আপোনালোকৰ মোৰ পৰা পোৱালি এটা লোৱাৰ পিছত যিকোনো ধৰণৰ প্ৰব্লেম পালে, ৰাতি হওক কিবা হওক, মই যিমানখিনিলৈকে জানো মোৰ নাম্বাৰত কল কৰিলে মই আপোনালোকক সেইখিনি শিকাই দিম। আৰু লগতে আমাৰ এটা ইউটিউব চেনেল আছে SR কেনেল আছাম বুলি, ডেছক্ৰিপশ্যনত দিয়া থাকিব লিংকটো, আপোনালোকে তাত গৈ চালেও
আমি ডগৰ ওপৰত কেতিয়া কোনটো ছিজনত কি কৰিব খুৱাব লাগে, কেনেকৈ ৰাখিব লাগে, কেনেকৈ ট্ৰেইন কৰাব লাগে, কেতিয়া কি মেডিচিন খুৱাব লাগে, কি বেমাৰৰ চিমটমছ কি, গোটেইখিনি আমি দিয়া থাকে তাতে আপোনালোকে। আৰু ৰেগুলাৰ আপডেটো দিয়া থাকে চেনেলটোত, আমাৰ তাত কি কি ষ্টক থাকে। তো আপোনালোকে এবাৰ চেনেলটোত গৈ চালে পাই যাব। আৰু ফেচবুকতো আছে SR কেনেল আছাম বুলি। বাকী আপোনালোকক যেনেকুৱা ধৰণৰ ব্ৰিডেই নহওক কিয় আমাৰ তাত পাই যাব। স্ক্ৰীণত দিয়া নাম্বাৰটোত কল কৰিলেই হ'ব। আপোনাৰ এড্ৰেছটো দি দিয়ক। আৰু এনেই একচুৱেলি মোৰ ফাৰ্মখন আছে নগাঁও জাজৰি বুলি কয় জেগাখিনি। আৰু আপোনালোকক য'ৰ পৰাই নহওক অল অভাৰ নৰ্থ ইষ্ট আমাৰ ডেলিভাৰী এভেইলেবল আছে। আৰু গুৱাহাটী, নগাঁও আৰু মৰিগাঁও এই তিনিখন ডিষ্ট্ৰিক্টত আমাৰ হোম ডেলিভাৰী ফেচিলিটিও আছে। Like you, be strong to hold the powers of the sun. To dream, believe in strength. Now I'm the only one.